সকলোৰে নিশ্চয় ভালে আছে। আজি আমি ৰাতিপুৱা এতিয়া 7:30 বাজিছে আহি আছোঁ। আমাৰ এবাৰ ৰাসৰ ৰূপালী জয়ন্তী হয়, উত্তৰ চাৰি সৰ্বজনীন ৰাস উৎসৱৰ এবাৰ ৰূপালী জয়ন্তী বৰ্ষ। সেই গতিকে আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈ গ'ল। 5 দিনীয়া কাৰ্যসূচী লৈ আজি প্ৰথম দিন। আজি আমাৰ ভাগৱত শোভাযাত্ৰা আছে। সেই গতিকে ওলাই মেলি আহিছোঁ। আৰু আমাৰ আজি যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ মৃত্যুতিথি, সেই গতিকে আমি তেওঁক কুঁৱৰী সমাবেত সংগীত এভাগ গাম। সেইকাৰণে ওলাই মেলি আহিছোঁ, আপোনালোকক দেখুৱাম আৰু আমাৰ ৰাসৰ ভিডিঅ' দিম চাব। আমাৰ অহা এই 7, 8, 9 তাৰিখে আমাৰ ৰাস পাতিব। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোকে আমন্ত্ৰণ কৰিলোঁ, আহিব নিশ্চয় চাবলৈ। তেন্তে এতিয়া দিনটো কেনেকৈ কি কৰোঁ চাই থাকোঁ। সভাপতি কাৰ্যকৰী সভাপতি বাকৰিত সেই তাতে এগছি বন্তি প্ৰজ্বলন কৰি আমি গাড়ী গৈ আছে হা sarbajanin uttar chariali রাখথলির উপস্থিত হোৱা বৰ্তমান ৰাইজ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। আমাৰ চাৰিআলি একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল আছিলে চাৰিআলি একাডেমীৰ ছাত্ৰ এতিয়া এয়া পতাকা উত্তোলন কৰিব। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ বহুত ভাল লাগিছে আজিৰ দিনটো সঁচাকৈ। এতিয়া শোভাযাত্ৰা হ'ব, ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। মই যিমান পাৰোঁ অকণ ভিডিঅ' কৰি দিছোঁ, আপোনালোকে চাব। ভাল পালে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 7, 8, 9 তাৰিখে আমাৰ ৰাস এতিয়া ষ্টাৰ্ট হ'ব। আপোনালোকক সকলোকে মাতিছোঁ, আহিব চাবলৈ। বহুত ভাল পাব বুলি আশা কৰিছোঁ। আমি শোভাযাত্ৰাৰ লাইনত ৰখি গ'লোঁ, এতিয়া গৈ আছোঁ। আপোনালোকক দেখুৱাম, চাই থাকিব।
শোভাযাত্ৰাৰ পৰা চাৰি চেণ্টাৰলৈকে গৈ তাৰপিছত আমি টমটমত আহি গ'লোঁ আকৌ ৰাসৰ ফিল্ডলৈ। এয়া শোভাযাত্ৰাৰ সকলোখিনি মানুহ ঘূৰি আহিলে। বহুত মানুহ হৈছিল, লাইনটো বহুত দীঘলকৈ হৈছে। আমি মাজত আছিলোঁ কাৰণে সম্পূৰ্ণকৈ দিব নোৱাৰিলোঁ। এয়া ৰাতি হ'ল, এতিয়া আমি আহিছোঁ। কৃষ্ণ প্ৰতিযোগিতা আছিল, মোৰ ছোৱালী আন্ধি তাই নাচিছিলে। আপোনালোকক দেখাম, অকণমান চাব। এয়া আমাৰ চুকুৱে আজি কৃষ্ণ প্ৰতিযোগিতাত ভাগ ল'ব, নাচিব। তাইক উলিয়াই পিনি লৈ আহিছোঁ। বাঁহীটো সুধি মানুহ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মই প্ৰথমে ভূপেন হাজৰিকাৰ জ্যোতি গীত গাবৰ বাবে অনুৰোধ জনাইছোঁ। মনজিত বৰঠাকুৰক। গমকে নাপালা, তুমিতো গমকে নাপালা। তোমাৰ ঘৰে খনি ৰাখিমে যতনে কৰিছো দৃঢ় প্ৰতিজ্ঞা। তোমাৰ ঘৰে খনি ৰাখিমে যতনে কৰিছো দৃঢ় প্ৰতিজ্ঞা। ৰাইজ মোৰ ভূপেন্দাক নাপাহৰিবা। ৰাইজ মোৰ সদায়ে মনত ৰাখিবা। জীৱিত কালত যি দিলে বহুতখিনি ডেক'ৰেশ্যন কৰিছে, বহুত ভাল লাগিছিল। আজিলৈ তেন্তে ভিডিঅ'টো সামৰিলোঁ, আকৌ ৰাসৰ ভিডিঅ' দি আছোঁ।